নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱাই ওলালোঁ সোণাপুৰ জুবিনদাৰ ক্ষেত্ৰলৈ। অফিচ নাই, গতিকে যাত্ৰা আজি জুবিনদাক চোৱাৰ। ৰ'ব, পিছে অকলে নহয়, ঘৰৰ পৰা আহি আছে পল্টন। মই আহি ৰৈ আছোঁ সিহঁতক বাট চাই। ইয়াৰ পৰাই যাত্ৰা আৰম্ভ। ফাইনেলি জুবিনদাৰ ক্ষেত্ৰ পালোঁ। পিছে মনটো ভালো বেয়াও, নাজানো কি হৈছে। সপোনতো নভবা নিচিন্তা এক ঘটনা, যেন কোনেও মানি ল'ব পৰা নাই। কেনেকৈনো দিওঁ মই তোমাৰ নামত এগছি চাকি, জলি জলিচোন ছাই হৈ গ'ল। তথাপি বুকুত সাহস লৈ য'তে আছে শান্তিত থাকক বুলি জুবিনদাৰ নামত এগছি চাকি। নাজানো জুবিনদাই ন্যায় পায় নে নাপায়, কিন্তু অসম এতিয়া আৰু আগৰ অসম হৈ নাথাকিব। ভাবিছিলোঁ গুৱাহাটী আহি জুবিনদাক এবাৰ হ'লেও লগ কৰিম। এইটো জনমততো সম্ভৱ নহ'ল, মেবি অহা জনমত নিশ্চয় লগ পাম। চাৰিওফালে কেৱল মানুহ আৰু মানুহ, দিনে নিশাই অনৰ্গল কাম কৰি গৈছে। কেৱল জুবিনদাক চোৱাৰ হেঁপাহ। মানুহজনেই আছিল একমাত্ৰ, যিয়ে যি কয় চবৰে মুখত কয়। কাৰো খাতিৰ নকৰা জুবিনদা আজি আমাৰ মাজত নাই। তেওঁৰ আদৰ্শ সকলোৱে লোৱা উচিত। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কেৱল মাত্ৰ ন্যায় লাগে। ন্যায় নোপোৱালে গোটেই অসম এনেকৈ জ্বলি জ্বলি মৰিব। জুবিন ক্ষেত্ৰৰ পৰা ওলাই আহি ৰাস্তাৰ সিটো পাৰতে আছে জুবিনদাই বহা শিলটো, ভগৱানৰ আসন। হঠাতে জুবিনদাৰ ফটো এখন বতাহত পৰি যোৱাত মই গৈ উঠাই থৈছিলোঁ। তাকে লগত যোৱা খুৰীয়ে ভিডিঅ' কৰি থৈছিলে। বাৰু যি কি নহওক, জুবিনদাই ন্যায় নোপোৱা পৰ্যন্ত এনেকৈ সকলোৱে উঠি পৰি লাগক। অৱশেষত জুবিনদাৰ ন্যায় বিচাৰি জয় জুবিনদাৰ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ।